बच्चे आगे होंगे হেৰি हिंदुस्तानी হেৰি অথনিয়ে খুৱাই বুৱাই দিলো এতিয়ালৈকে যে অফিচ যোৱা নাই আপুনি তাৰ আগতে তুমি মোক কোৱাছোন কালি ৰাতি তুমি হোৱাটছআপত কাৰ লগত কথা পাতি আছিলা লগৰ এজনী কি নাম মমি বস্তুৰ নামটো মমি বুলি সেভ কৰি থোৱা নাইতো ৰ'ব মোবাইলে আনি এফালা ই এজনী একো ক'বই নোৱাৰি তাৰ মানে আপুনি মোক সন্দেহ কৰিছে নাই কৰাও মইনো পাতি তিৰোতাজনী সন্দেহ কৰিম নে ৰাইজখনে কয় যে তেতিয়া বেয়া লাগে মানুহে কোৱাটো মোক নালাগে নহয় আপুনি সন্দেহ কৰিছে নেকি সেইটো কওক আৰে মই সন্দেহ কৰিছো বুলি তুমি মোক সন্দেহ কৰিছা যে মই কৈছো যে মই গিৰিয়েকটো জীয়াই থকা অৱস্থাত তুমি বস্তুৰ লগত ঘূৰি ফুৰিলে মানুহবোৰে কি ভাবিব বোলে কেকে পুলিচটো থাকোতে চাকচোন মানুহজনী কেনেকে ঘূৰি ফুৰে মোৰ বেয়া নালাগে জানো মোক সেই ৰাইজে খুৱাই পিন্ধাই ৰখা নাই নহয় আপুনিহে মোক খুৱাই পিন্ধাই ৰাখিছে সেইকাৰণে এইটো বেছি বেয়া লাগিছে মোৰ মই খুৱাই পিন্ধাই ৰাখিছো তুমি বস্তুৰ পিছত দৌৰি আছা যে আৰু দালিত নিমখ কিয় কম হ'ল আজি বস্তুৰ কথা ভাবি আছিলো মইতো জানোৱেই মোৰ কথা ভবাহেঁতেন নিমখৰ চোতত মই জিভাত দিব নোৱাৰিলোহেঁতেন নিমখ ঠিকেই দিছিলো খাওঁতে চাগে সেই সুন্দৰী টুটুমনিৰ মুখখন আগত আহি গ'ল মনে মোক উত্তেজিত কৰি নুতুলিবা কিন্তু কোনোবা দিনা যাই উঠিব দশৰথৰ আৰ্হি ল'ম মই মানে তিনিজনী আনি ঘৰ সোমোৱাই দিম ময়ো তোৰ প্ৰতি আহিলো ধেমালি ধেমালি মানে চিঙা জ্বলা পোৰা সকলোতে লাগে জানা মই নিজৰ